আজি বৰ ধুনীয়া এটা মানে ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আহিছোঁ। আহক তেনেহ'লে সৰু মাছ আৰু পদিনাৰে কেনেকৈনো মই ধুনীয়াকৈ এখন থালি প্ৰস্তুত কৰিলোঁ তাকে দেখাওঁ। খুব ধুনীয়া লাগে খাই পদিনা আৰু ধনিয়া মাছৰ জোল। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া ইমান ধুনীয়া ধুনীয়া মানে পদিনা ওলাইছে আৰু ধনিয়াবিলাকো বৰ ধুনীয়া। এতিয়া শাক চব্জি খোৱাৰে বতৰ নহয় জানো। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। খুব ধুনীয়াকৈ মই মাছকেইটা ধুই পখালি লৈ এনেকৈ এখন থালত ওলোৱাই নিমখ আৰু হালধি ধুনীয়াকৈ সানি লৈছোঁ। কাৰণ নিমখ নিদিলেতো মাছখিনি খাই ভাল নালাগিব। আৰু কেৰাহীখন গৰম কৰি লৈ এতিয়া অলপমান মিঠাতেল দিম। মই বেছিভাগ বস্তু মিঠাতেলতেই বনাওঁ। আৰু এয়া মিঠাতেল দিয়াৰ পিছত মাছখিনি ধুনীয়াকৈ দি ইলুটি শিলুটি কৰি ল'ম। এতিয়া এয়া পদিনাখিনিও মই ধুনীয়াকৈ চাফা কৰি লৈ চচ এটাত পানী লৈ পেলাই ধুই লৈছোঁ মোহাৰি মোহাৰি, নহ'লে বৰ ধূলি হৈ থাকে। এতিয়া বিশেষকৈ মানে ধূলিৰ বতৰ যিহেতুকে খুব ধূলি হয় ফাগুন চ'তমহীয়া। আৰু ধুনীয়াকৈ মিক্সি জাৰ এটাত মই দি ল'লোঁ। দি সুন্দৰ পেষ্ট এটা বনাই এতিয়া মাছ ভাজা তেলখিনিতে মই এই পেষ্টটো দি দিম। অকণমান পিঁয়াজ দিলোঁ, পিঁয়াজ দি লৈ ধনিয়া আৰু পদিনাৰ যিটো পেষ্ট বনাইছিলোঁ মই সেই পেষ্টটো দি অকণমান ইলুটি শিলুটি কৰি দিছোঁ। মানে লৰং ফৰং আৰু আমাৰ অসমীয়া ভাষাত কয় নহয় লৰং ফৰং কৰি দিয়া বুলি। ইলুটি শিলুটি বুলিও ক'ব পাৰে, লৰং ফৰং বুলিও ক'ব পাৰে দেই। এয়া চাওকচোন কি ধুনীয়াকৈ মই লৰাই আছোঁ। এতিয়া লৰাই লৈ মিক্সিটোত যিখিনি পানী আছিলে মানে পদিনা আৰু ধনিয়াৰ যিটো পেষ্ট লাগি আছিলে সেইখিনিনো মই কিয় পেলাই দিওঁ, সেইখিনিও দি দিলোঁ। সেইখিনি পানীতে আৰু অলপমান মানে মই লৰফৰাই লৈছোঁ যাতে ভালকৈ সিজে, নহ'লে কেঁচা কেঁচা গোন্ধ ওলাব আৰু তেতিয়া জুতিটো নাহিব নহয় জানো। বস্তুটো খালে অলপ টেষ্টো লাগে। আৰু ধুনীয়াকৈ এতিয়া এয়া কালাৰটো চেঞ্জ হোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ মই তাতে অকণমান জিৰা নিমখ হালধি আকৌ অকণ দি দিছোঁ। দি মাছখিনি পেলাই দিছোঁ। আপোনালোকে আকৌ নক'ব দেই এপিচ মাছ দিছোঁ বুলি, কাৰণ ছোৱালীজনীয়ে সৰু মাছ খাব নোৱাৰে। সেইকাৰণে তাইলৈ শ'ল মাছ কণ দিছোঁ আৰু আমি সৰু মাছ খাম। সৰু মাছ খাই যিহেতুকে ভাল লাগে। আৰু আজিৰ কাৰণে মোৰ এই ধুনীয়া তৰকাৰীখন ৰেডি হৈ গৈছে। কেৰাহীটো অকণ লেতেৰা হৈছে বুলি নক'ব দেই, কাৰণ মাছ ভজা কেৰাহীটোতে যে বনাইছোঁ সেইকাৰণে চাইডে চাইডে বেছিকৈ লাগি গৈছে। আৰু ইয়া ফাইনেল মোৰ থালিখন তৈয়াৰ হৈ গ'ল। এয়া চাওকচোন, লগত দিছোঁ পকৰি, মাছ ফ্ৰাই। হাজবেণ্ডে ফ্ৰাই মাছ খাই ভাল পায় যিহেতুকে তেওঁক শ'ল মাছ এপিচো ফ্ৰাই কৰি দিছোঁ, আঞ্জাত দিয়া নাই। এয়া দেখিছেনে, এইটো সজাই লৈছোঁ ধুনীয়াকৈ বাতিটো। তাৰপিছতে পদিনাৰ চাটনি, লগতে এয়া মোৱা মাছ আৰু পুঠি মাছৰ ভাজি আৰু এটা পকা জলকীয়া আৰু লগত নেমুকণ নহ'লেতো ভাতকেইটা আধৰুৱা হয় নহয়নে। যিমান ধুনীয়াকৈ নবনাওক আপোনাক নেমু আৰু যদি দালিৰ কম্বিনেশ্যনটো ইমান ভাল লাগে নহয় খাই। এয়া মোৰ সুন্দৰ থালিখন প্ৰস্তুত হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। যিসকলে খাইছে বাৰু কথা নাই, যিসকলে বনোৱা নাই এবাৰ বনাই খাব। যিহেতুকে এতিয়া পদিনাৰ ছিজন হৈ আছে, পদিনা লগত মানে মাছ বনালে খুব ভাল লাগে। আজিলৈ আহিছোঁ, বাই বাই। আকৌ কালি আহিম নতুন এটা ভিডিঅ' লৈ।